খবৰ আজি মুছলমান ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজধানী দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে। অসমত মিয়া মিয়া বুলি কৈ অসমৰ সংখ্যালঘু মুছলমানক অপমান কৰে চৰকাৰে। কেৱল ইমানেই নহয়, অসমত সুৰক্ষিত নহয় সংখ্যালঘু মুছলমান। অসমৰ মুছলমানক উদ্দেশ্যি মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজধানী চহৰ দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি বিস্ফোৰক মন্তব্য কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক কিয় স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে জনোৱাৰ চেষ্টা কৰিম। অসমত সুৰক্ষিত নহয় সংখ্যালঘু মুছলমান। মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে। মিয়া মিয়া বুলি কৈ অসমত হাৰাশাস্তি কৰে মুছলমানক। এখন জিলাৰ পৰা অন্য এখন জিলালৈ যাবলৈ নিদিওঁ বুলি কোৱা কথাটো দুৰ্ভাগ্যজনক। এয়া মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। ৰাজ্য পৰিচালনাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। মন্তব্য আহি পৰিছে এই মুহূৰ্তত। পোনে পোনে মন্তব্য শুনাম। আপনার অর্ডার দিছে যে উচ্ছেদখিনি বন্ধ রাখার কারণে, কিন্তু এই উচ্ছেদিত লোকসকলক প্রথমতে পুনঃসংস্থাপন করক, তাৰপিছত তেওঁলোকক উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যেহেতু এই লোকসকল ভাৰতীয় নাগৰিক হয়, এই লোকক যেহেতু মাটি বেটি হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত আজি গৃহমাটি তেওঁলোকে হেৰাই পেলাইছে। এই লোকসকলক কেতিয়াবা বাংলাদেশী সংযুক্ত নাগৰিক কৰি পেলাই যেতিয়া হাৰাশাস্তি কৰা হয়, সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি চাওক, যেহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকাৰ আৰু খোৱাৰ অধিকাৰ দিছে, গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া পেটৰ তাৰণত কাম কৰিবলৈ যায় আৰু ইয়াতে এওঁলোকক মিয়া বুলি কৈ পেলাই বিভিন্ন সময়ত হাৰাশাস্তি কৰা দেখা যায়। গতিকে ইয়াত কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। যদি অসমতে এখন জিলাৰ পৰা আন এখন জিলালৈ যদি আমাৰ মানুহ যাব নোৱাৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে। গতিকে আজি আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, আমি গৃহমন্ত্ৰীকো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যেন আজি যিহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকা খোৱাৰ অধিকাৰ দিছে, গতিকে আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যেন তেখেতে সেই শ্ৰমিকসকলৰ দায়িত্ব ল'ব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে স্বইচ্ছা পদত্যাগ কৰক, কাৰণ এই মানুহখিনি ভাৰতীয় হয়। এওঁলোকৰ যদি তেখেতে দায়িত্ব ল'ব নোৱাৰে, অপেন যদি মিডিয়াৰ আগত ক'ব পাৰিছে যেন আমি তেওঁলোকৰ দায়িত্ব ল'ব নোৱাৰোঁ, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। সেইকাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যেন অসমত যিহেতু আমাৰ মুছলিম যিবিলাক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক অধ্যয়নৰ কাৰণে এখন মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। লগতে অসমত নাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। গতিকে নাৰীসকলৰ কাৰণে বিশেষ আইনৰ জৰিয়তে যিসকল দুষ্কৃতিকাৰীয়ে আজি নাৰীসকলক অপমান কৰি আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী পোষণ কৰিছোঁ। লগতে অসমত যিহেতু আমাৰ এই মানুহখিনি ভাৰতীয় নাগৰিক হয়, আজি বিভিন্ন সময়ত দেখা যায় যেন একমাত্ৰ মুছলমানসকলকে টাৰ্গেট কৰা পৰিলক্ষিত হয়। বিগত দিনৰ চৰকাৰ সকলো কিন্তু মুছলমানক একমাত্ৰ ভোট বেংকৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে। ইতিমধ্যে আপোনাৰ হাইকোৰ্টে কৈছে, আপোনাৰ অৰ্ডাৰ দিছে যেন উচ্ছেদখিনি বন্ধ ৰখাৰ কাৰণে। নিউজ ডেস্ক রিপোর্ট, হুজাই যুগিজান নিউজ।